ৰাইজ কি কম দেখিছে নাই দুখীয়া দুখ নুগুচে বুলি কয় যে কল থকা কাটিলোঁ হেৰ বোলো এই বিশ্বকৰ্মা পূজা দিনাখনি বিকিম 2 পইচা পাম কল থকা যোৱা বুধবাৰে কাটিলোঁ কালি মঙলবাৰ হৈ গ'ল তেলনো বৃহস্পতি বিশ্বকৰ্মা পূজালৈ এটা কল পকিলেহেঁতেন এতিয়া কল থকা কাটি থলোঁ এতিয়া বিশ্বকৰ্মা পূজা কালি শেষ হ'ল আজি ভকে পকিলে কল থকা দেখিছেনে ৰাইজ ভকে পকিলে এয়াই হৈছে বোলে হেৰি বোলে চোতাল নহয় এখন বোলে কপালো দফালৰা টিঙৰ বোলে ফাল কি ক'ম দফলা টিঙৰ এফাল কপাল নহয় চোতাল এখন দফলা টিঙৰ এফাল এখন কি ক'ম আৰু এতিয়া এথোকা কল দেখিলে এথোকা কল এয়া এতিয়া দুখীয়া দুখ নুগুচে বুলি কয় সেইকাৰণে কলেই নপকিলে বিকিবলৈ 2 পইচাও নাপাওঁ আৰু এথোকা আছে আনি আছোঁ দে খাই আছোঁ আৰু এথোকা এয়া কাটিলোঁ এই থোকা এয়া আনি থৈ দিছোঁ এই থোকা দেখিছে ৰাইজ কি ক'ম আৰু এতিয়া এয়া উৎসৱ পাৰ্বণ গ'ল এতিয়া কল পকিবলৈ আহিছে এতিয়া কল পকিলে 2 পইচা নাপাওঁ নহয় উৎসৱ পাৰ্বণবোৰ হ'লেহে এতিয়া সময়মতে পকিলেহে কল পাম কি ক'ম আৰু ৰাইজ এয়াকে কাটি কাইলৈ হাতলৈ লৈ যামগৈ বৃহস্পতিয়ে বৈয়া হাত যি 2 এটকা পাওঁ তাকে বজাৰ হাত কৰি আনিব লাগিব আৰু ৰাইজ মানুহে এনেই নকয় যেতিয়া মানুহৰ বিপদ হয় চব ফালৰ পৰা বিপদ আহে আৰু যেতিয়া মানুহৰ বোলে সংকটৰ সময়ত বুদ্ধি নাইকিয়া হয় ঠিক তেনেকুৱা হয় এতিয়াই কল থকা কাটি থলোঁ কেলৈ থকা কলকেইটা পককচোন হেৰৌ কলকেইটা পকক 2 পইচা পালোঁহেঁতেন এইহেন বিশ্বকৰ্মা পূজাটো গ'ল উপায় নাই এতিয়া কি কৰিব আৰু উপায় নাই নহয় দেখিছে ইমান ধুনীয়া কল নিপুটল ওচৰত থকাহেঁতেন এতিয়া যাকে তাকে দিলোহেঁতেন ইউটিউবত ভিডিঅ' চোৱা মানুহক এতিয়া ইমান দূৰত থাকে ন কেনেকৈ দিম উপায় নাই দেই ক'বলৈ ভাষা নাই এয়াশী কল আপোনালোকে চাওকচোন এয়াশীখন ধেমালি কল নিবা এইখন ধেমালি কল নি আপোনালোকৰ ইমান মাটি খুৱাম আমাক যি সহায় কৰে তেওঁলোকক দি দিম সেইটোৱে কথা সেইদিনাখনি এঘৰলৈ গ'লোঁ ডাঙৰ কোমোৰা এটা দি পঠিয়াইছে গাঁৱৰ ঘৰত সেইবোৰ অভাৱ নাই সেইকাৰণে মই তেওঁলোকক কলকে দি দিম তামোল বিকি কেইটকমান পালোঁ বাৰু বিশ্বকৰ্মা পূজা বুলি তামোল বিকি কেইটকমান নোপোৱা নহয় ধুনীয়াকৈ পালোঁ কেইটামান তামোল বিকি দেখিছে না আশীকৈ থৈ গৈছে ইমান ধুনীয়া কলকেইটা কল কাটিবলৈ ভাল আপোনাৰ কৰতৰ হেকচু প্লেটখন হ'ব লাগে কলকেইটা কাটি বৰ ধুনীয়া কল কাটিবলৈ বৰ ধুনীয়া এয়া সিহঁত চব ইমান ধুনীয়া এয়া সিহঁত কল এতিয়া বজাৰত আপোনাৰ দাম 40 টকা আমি বিকিবলৈ গ'লে 20 টকাও নিদিয়ে কি কৰিব আমি আনিবলৈ গ'লে কেতিয়াবা চেনী কল 60 টকালৈকে আশী লয় বুজি পালে এতিয়া আমি 20 টকা এটাও নাপাওঁ বিকিলে মানে বাৰীত মানুহে কয় বাৰীত বস্তু কৰিব লাগে বাৰীত বস্তু কৰিলেও এতিয়া বিকিলে দাম নাপাওঁ নহয় ৰাইজ আমি এতিয়া মই এতিয়া তামোল 20 টকাত 20টা তামোল দিছোঁ বুঢ়া তামোল এতিয়া ইমান ধুনীয়া একদম ধুনীয়া তামোল এতিয়া আমি বজাৰত কিনিবলৈ গ'লে এটাত 5 টকা 20 টকাত 4টা কি কৰিব এতিয়া উপায় নাই আমি মানুহে কয় কৰ্ম কৰিব লাগে কৰ্ম কৰিলেও কি হয় আমি বিকিলে পইচাই নাপাওঁ কিন্তু আজি অনা অসমীয়াকেইটা বহি লৈ বস্তু দৰাই এটা কলৰ দাম 500 টকাকৈ বিকিম আমাৰ পৰা আকৌ মানুহে নলয় নহয় এতিয়া কৰিব কি ৰাইজক সেইটো কাৰণে কৈছোঁ মানুহে ক'লেই নহ'ব বজাৰ আমাৰ খেতি আমাৰ কিন্তু বজাৰত আমাৰ অসমীয়া মানুহৰ বস্তু দামেই নাপায় কি কৰিব এতিয়া উপায় নাই দেখোঁ নহয় বজাৰৰ হাতত অসমীয়া মানুহকেইটাই বৃদ্ধ মানুহকেইটাই বহি থাকিব বস্তু কোনো কাষলৈ চাপি নাযায় এই দামী চব্জিকেইটা বিক্ৰী হ'ব দামী চব্জিকেইটা ধুনীয়াকৈ বিক্ৰী হ'ব মানুহে কোৱা আৰু কৰা কাৰ্য কৰা বহুত পাৰ্থক্য থাকে এতিয়া বহুতে কয় কি হ'ল এতিয়া ময়ে ক'লোঁ এইখন ভাগ্য নহয় এখন কপাল নহয় এখন ডাঙৰ ফুটছটা ল'বলৈহে এখন কপাল দিম কপাল নহয় ৰাইজ এখন বুজি পাইছে কপাল নহয় কি ক'ম ইমান ধুনীয়া দেখিছে নাই কল এইথোক কল বা ধেমালি নেকি ৰাইজ চাওকচোন এইথোক কল এতিয়া বজাৰত বিকিলে দাম নাপাম খাম আৰু ঘৰতে খাম ৰাইজসকল ঘৰতে খাম আৰু এয়া কল ইউৰিক এচিডৰ কাৰণে বহুত ভাল আৰু চেনি কলটো আৰুৱে ভাল ইউৰিক এচিডৰ কাৰণে কল তিয়ঁহ কল পচলা এইবোৰ বহুত ভাল বস্তু হয় ভিডিঅ'টো কিনো আৰু কলকে দেখালোঁ আৰু